অসমৰ মুছলমান যুৱক হ'ল উৰাজাহাজৰ পাইলট। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যুৱক মিৰ্জানুৰে উৰুৱালে উৰাজাহাজ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলালে মুছলমান যুৱকে। এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। অসম সন্তান মিৰ্জানুৰ হুছেইনৰ হাতত এৰোপ্লেনৰ চাবি। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যুৱকে উৰুৱাইছে ফ্লাইট। পাইলট হৈ প্ৰথমবাৰলৈ উৰাজাহাজ চলাই ছাউথ আফ্ৰিকা পালকৈ মিৰ্জানুৰ। আৰু মাত্ৰ 20 বছৰ বয়সতে ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা মিৰ্জানুৰক আপুনিও জনাওক শুভেচ্ছা। খোলা আছে কমেণ্ট বক্স। অসম সন্তান মিৰ্জানুৰ হুছেইনৰ হাতত এৰোপ্লেনৰ চাবি। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যুৱকে উৰুৱাইছে ফ্লাইট। সপোনৰ ডেউকা কোবাই আকাশ জুমিছে মিৰ্জানুৰে। পাইলট হৈ প্ৰথমবাৰলৈ উৰাজাহাজ চলাই ছাউথ আফ্ৰিকা পালকৈ মিৰ্জানুৰ। অসমৰ প্ৰথমজন কেডেট পাইলট হিচাপে উত্তীৰ্ণ হৈছিল মিৰ্জানুৰ। জালুকবাৰী সমষ্টিৰ আজাৰা হাটখোৱাপাৰাত ঘৰ মহম্মদ মিৰ্জানুৰ হুছেইনৰ। মহম্মদ চোৰাব আলী আৰু মাতৃ জ্যোৎস্না বিবিৰ সন্তান মিৰ্জানুৰ হুছেইন। আৰু অসমৰ প্ৰথমগৰাকী কেডেট পাইলট হিচাপে 2024 চনত 24 চনৰ জানুৱাৰী মাহত নিৰ্বাচিত হৈছিল এইগৰাকী মিৰ্জানুৰ। প্ৰশিক্ষণ সামৰি পূৰ্ণাংগ পাইলট হিচাপে প্ৰতিষ্ঠিত হ'ল জালুকবাৰীৰ মিৰ্জানুৰ। আৰু মাত্ৰ 20 বছৰ বয়সতে ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা মিৰ্জানুৰক আপুনিও জনাওক শুভেচ্ছা। অসম সন্তান মিৰ্জানুৰ হুছেইনৰ হাতত এৰোপ্লেনৰ চাবি। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যুৱকে উৰুৱাইছে ফ্লাইট। সপোনৰ ডেউকা কোবাই আকাশ জুমিছে মিৰ্জানুৰে। পাইলট হৈ প্ৰথমবাৰলৈ উৰাজাহাজ চলাই ছাউথ আফ্ৰিকা পালেগৈ মিৰ্জানুৰ। অসমৰ প্ৰথমজন কেডেট পাইলট হিচাপে উত্তীৰ্ণ হৈছিল মিৰ্জানুৰ। জালুকবাৰী সমষ্টিৰ আজাৰা হাটখোৱাপাৰাত ঘৰ মহম্মদ মিৰ্জানুৰ হুছেইনৰ। মহম্মদ চোৰাব আলী আৰু মাতৃ জ্যোৎস্না বিবিৰ সন্তান মিৰ্জানুৰ হুছেইন। আৰু অসমৰ প্ৰথমগৰাকী কেডেট পাইলট হিচাপে 2024 চনৰ জানুৱাৰী মাহত নিৰ্বাচিত হৈছিল এইগৰাকী মিৰ্জানুৰ। আৰু এতিয়া প্ৰশিক্ষণ সামৰি পূৰ্ণাংগ পাইলট হিচাপে প্ৰতিষ্ঠিত হ'ল জালুকবাৰীৰ মিৰ্জানুৰ। মাত্ৰ 20 বছৰ বয়সতে ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা মিৰ্জানুৰক আপুনিও জনাওক শুভেচ্ছা। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে অসমৰ মুছলমান যুৱক মিৰ্জানুৰ হুছেইনে মাত্ৰ 20 বছৰ বয়সতে উৰাজাহাজৰ পাইলট হৈছে। যি সময়ত অসমৰ মুছলমানসকলক বিভিন্ন গালি গালাজ পাৰিছে তথাকথিত একাংশ দল সংগঠনৰ নেতাই, যি সময়ত মুছলমানসকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে, আৰু সেই সময়তে কিন্তু অসমৰ মুছলমান যুৱকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ অসমৰ নাম উজ্বলাই তুলিছে। মাত্ৰ 20 বছৰ বয়সতে এইগৰাকী অসমৰ মুছলমান যুৱক মিৰ্জানুৰে উৰাজাহাজৰ পাইলট হৈছে। আৰু প্ৰথমবাৰলৈ ছাউথ আফ্ৰিকালৈ লৈ গৈছে উৰাজাহাজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ যুৱক এইগৰাকী মিৰ্জানুৰ হুছেইন। আৰু সেয়েহে ৰাজ্যৰ একাংশ তথাকথিত সংগঠনৰ নেতাৰ কথাত আপোনালোকে ভুল নগৈ শিক্ষাৰ দিশত মনোনিৱেশ কৰক, যাতে আপুনি এইগৰাকী মিৰ্জানুৰৰ দৰে সফলতা লাভ কৰে জীৱনত।